দুই পাহাৰী জিলাত নগৰ সমিতিক লৈ ডিপুত আঞ্চলিক ভিত্তিত কৰ্মশালা। স্থানীয় যুৱক যুৱতীসকলক বেহা বেপাৰৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ মহংগী যোৱাত সাপ্তাহিক বজাৰ উদ্বোধন। কেন্দ্ৰ আৰু NSCN-IMৰ মাজত স্বাক্ষৰিত গ্ৰেটাৰ নাগালেণ্ড ফ্ৰেমৱৰ্ক প্ৰসংগত KSৰ সজাতি দলে সাক্ষাৎ কৰিলে ৰাজ্যৰ মুখ্য। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চিতা তেৰণপিয়ে। আগবাঢ়িছো প্ৰথমটো খবৰেৰে। সিটি মিছন মেনেজমেণ্ট ইউনিট আৰু অসম আৰবান লাভলিহুড মিছন ছ'চাইটিৰ যুটীয়া উদ্যোগত 6 ডিচেম্বৰৰ দিনা ডিফু আৱৰ্ত ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় নগৰী জীৱিকা অভিযান ৰূপায়ণৰ বিষয়ত আঞ্চলিক পৰ্যায়ৰ কৰ্মশালা। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় নগৰী জীৱিকা অভিযান ৰূপায়ণৰ বিষয়ত আঞ্চলিক পৰ্যায়ৰ কৰ্মশালা। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নগৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা কৰ্মশালাত কাৰ্বি আংলঙৰ 8খন আৰু ডিমা হাছাও জিলাৰ 3খন নগৰ সমিতিৰ শীৰ্ষ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰে। উদ্বোধনী ভাষণত কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে সমাজত ধনী মধ্যম আৰু দুখীয়া লোক থকা বুলি উল্লেখ কৰি আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সঠিকভাৱে আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ সভাত আহ্বান জনায়। গুৱাহাটীৰ পৰা অহা 6 গৰাকী সমল ব্যক্তিৰ দ্বাৰা বিষয়বস্তুৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। কৰ্মশালা তথা উদ্বোধনী সভাত টাউন কমিটিৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। আজিকালি চৰকাৰী চাকৰি মহঙা হোৱাৰ বাবে আত্মসংস্থাপনবিহীন হৈ পৰা যুৱক যুৱতীসকলৰ কথা চিন্তা কৰি মহংগী যোৱাত স্থাপন কৰে সাপ্তাহিক গ্ৰাম্য বজাৰ। বজাৰখন 6 ডিচেম্বৰৰ দিনা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহংগী যোৱাৰ ৰাইজে। মহংগী যোৱাৰ সাপ্তাহিক বজাৰৰ আৰম্ভণিৰ দিন যদিও আজি স্থানীয় এলেকাৰ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আৰু উৎসাহ আছিল অতি লক্ষণীয় হয়, য'ত নতুন এঠাইত স্থানীয় মানুহখিনিয়ে নিজৰ প্ৰচেষ্টাৰে নিজকে প্ৰতিষ্ঠিত কৰাৰ লগতে নিজৰ আৰ্থ সামাজিক দিশতো আগুৱাই লৈ যোৱাত প্ৰয়াস কৰে। তেনে ঠাইবোৰৰ লোকে আমাৰ কাট নিউজক খবৰ দিলেই উৰি যায় বাতৰি সংগ্ৰহ কৰিবলৈ আৰু সঁচা কৰ্মৰ উদাহৰণ হিচাপে ৰাইজৰ আগত তাকে পৰিৱেশন কৰা হয়। মন কৰক, প্ৰথমটো দিনতেই সাপ্তাহিক বজাৰত ক্ৰেতা আৰু বিক্ৰেতা তথা দৰ্শকৰ কি ভিৰ। প্ৰত্যেকগৰাকী ব্যক্তিৰ মুখত আনন্দ আৰু উৎসাহৰ ঢল। কিবা যেন এটা নতুনত্ব প্ৰাপ্তিৰ লগতে নতুনকৈ ব্যৱসায়ৰ সোৱাদে কি স্বৰ্গীয় আনন্দ দিছে সকলোকে। শুনক গ্ৰাম্য সাপ্তাহিক বজাৰ কমিটিৰ সভাপতি দুৰাজ জিগডুঙৰ উৎসাহপূৰ্ণ বক্তব্য। নতুন প্ৰজন্মৰ বাবে আমি তেওঁলোকৰ আৰ্থিক অৱস্থাই তেওঁ নিজলৈকে স্বাৱলম্বী চেল্ফ ৰিলায়েন্স তেওঁলোকে নিজৰ ইয়াৰ গ্ৰামীণ যিটো ইকনমিক তেওঁলোকৰ ইয়াত স্বাৱলম্বী হ'ব, সেই আশাৰে আমি উদ্দেশ্যৰে আজি প্ৰথম আমি মুকলি কৰিছোঁ। আৰু ভৱিষ্যতে যদি ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতা যদি থাকে, মানুহে নিজৰ যিটো বজাৰ কৰা বেহা ব্যৱহাৰ কৰা যিটো অভ্যাস যদি আমি তেওঁলোকক তেওঁলোকক জগাই তুলিব পাৰিম, তেতিয়াহ'লে তেওঁলোকৰ নিশ্চয় আমি আশা ৰাখিছোঁ তেওঁলোকৰ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব আৰু ভৱিষ্যতেও আমাৰ ৰাইজৰ সহায় সহযোগিতা লাগিব। আমি কিছু চৰকাৰৰ তৰফৰ পৰা আমি ইয়াত বহাবৰ কাৰণে তেওঁলোকৰ পৰা কিছুমান আমাৰ সহায় সহযোগিতা লাগিব বুলি আমি বোধ কৰোঁ। উল্লেখ্য, আজি এই সাপ্তাহিক বজাৰৰ উদ্বোধনী অনুষ্ঠানত বজাৰ কমিটিৰ সভাপতি দুৰাজ জিগডুং, সম্পাদক কিছালাত জিগডুঙৰ প্ৰমুখ্যে মহংগী যোৱা এলেকাৰ চৰকাৰী গাঁওবুঢ়া আৰু অঞ্চলটোৰ বৃহৎ সংখ্যক গয়া ৰাইজ উপস্থিত থাকে। মংগল সিং ক্ৰৰ ৰিপৰ্ট, কাট নিউজ। আহি আছে পবিত্ৰ খ্ৰীষ্টমাছ। ৰাজ্যৰ বিভিন্ন দল সংগঠন তথা সচেতন ৰাইজৰ মাজত ক্ৰমে বাঢ়িছে উৎকণ্ঠা। বিশেষকৈ পাহাৰীয়া জিলা দুখন কাৰ্বি আংলং আৰু ডিমা হাছাওবাসী ৰাইজৰ মাজতো বাঢ়িছে আশংকা আৰু অনিশ্চয়তা। গ্ৰেটাৰ নাগালেণ্ড ফ্ৰেমৱৰ্ক প্ৰসংগত আগন্তুক খ্ৰীষ্টমাছ অৰ্থাৎ বৰদিনৰ উপলক্ষে কেন্দ্ৰই উপহাৰস্বৰূপ নাগালেণ্ডৰ NSCN-IMৰ সৈতে স্বাক্ষৰিত গ্ৰেটাৰ নাগালেণ্ড ফ্ৰেমৱৰ্ক চুক্তি হ'ব পাৰে চূড়ান্ত। এই লৈ পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজৰ মাজতো অনিশ্চয়তা আৰু উৎকণ্ঠাৰ সীমা নোহোৱা হৈছে। প্ৰত্যেকগৰাকী সচেতন ৰাইজ তথা সামাজিক দল সংগঠনৰ মাজত
হাজাৰটা প্ৰশ্নৰ উদ্ৰেক হোৱা সময়তে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বেৰ নেতৃত্বত ডিমা হাছাৰ এপেক্স বডি ডিমাছা জাদিকে হচমকে ধৰি কেইবাখনো সংগঠনৰ সজাতি দলে 5 ডিচেম্বৰৰ দিনা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। সোণোৱালে সজাতি দলটোৰ আগত আশ্বাস প্ৰদান কৰি কোৱা বুলি ব্যক্ত কৰি কাট নিউজৰ আগত সদৰি কৰে যে ৰাইজে আশংকা কৰা ধৰণে এনে একো নহয়। গ্ৰেটাৰ নাগালিমৰ মাজত অসম ভূমি অন্তৰ্ভুক্তি নহবলৈ মুখ্যমন্ত্ৰী সোণোৱালে নিজে যুঁজ দি যোৱাৰ আশ্বাস প্ৰদান কৰে। Kado wedat heglong lojete labasun Nagalim na problem. Ene sene IM la pen center itu la so I court Nagalim me court puthak pen kedam tang penangan ni karbang long la pen ensis pen jenglok along pre adim same tension bang dolo. Athema ekewangji 25 itu December Christmas arnisi je central government atum itu na Nagalim long itu NSNIM itu abang hudum han itu laso agif kipi bolam dulu latung kemana yang gitu itu dan alam dulu laso apprehension mode laso ke phire ke dukko ko jok penani kapre kese penting lok kapre asong tum samme laso puthak kache song bang dulu lapen ke non hejong itu karbyang long আনহাতে গ্ৰেটাৰ নাগালিম চুক্তি চূড়ান্ত হোৱাৰ আগতে সীমান্ত এলেকাত নগাসকলে কলে কৌশলে অসম ভূমি দখল প্ৰয়াস কৰাৰ অংশ হিচাপে অলপতে গোলাঘাট জিলাত নাগালেণ্ডৰ মহকুমাৰ কাৰ্যালয় নিৰ্মাণ কৰিবলৈ ওলোৱাক লৈ কৰা হৈছয়ো নিশ্চয় অবান্তৰ নাছিল। এনেবোৰ কাৰণত ৰাজ্যক আশংকাক দূৰ কৰি বিজেপি চৰকাৰে কিমান নিশ্চয়তাত দিব পাৰিব বা অসম ভূমি সংৰক্ষিত দিব পাৰিব হেয়া সময়তহে পৰিলক্ষিত হ'ব। ডিমা হাছাৰ হাফলঙৰ মলহৈ গ্ৰাউণ্ডত উলহ মালহেৰে সম্পন্ন মাৰ জনগোষ্ঠীসকলৰ কৃষি উৎসৱ চিকপুই ৰৈ। কৃষিভিত্তিক উৎসৱ চিকপুই ৰৈ কেৱল উৎসৱেই নহয় সকলোৰে মাজত ভাতৃত্ববোধ ঐক্যতা আৰু সংহতিক দৰ্শাই উদযাপন কৰা হয়। হাফলঙৰ আকাশ বঁটা চিকপুই ৰুইৰ নৃত্য গীতে মুখৰ কৰি তুলিছিল মহোৎসৱ চলি থকা কেইদিনত। মনোমোহা চহৰ হাফলঙৰ মলহৈ ক্ষেত্ৰত অনুষ্ঠিত চিকপুই ৰুইৰ মুখ্য উৎসৱত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং অতিৰিক্ত উপায়ুক্ত ইলদাত লাকথাক হোম ফেৰেম চিকপুই পাৰ মুৰব্বী এল চাংথু সন্মানীয় অতিথি হিচাপে ITDP হাৰাংগাজাও ব্লক উন্নয়ন খণ্ডৰ মানথাং পাৰাতে নৰ্থ কাচাৰ হিলছৰ ইউনাইটেড ষ্টুডেণ্ট ফৰামৰ সভাপতি ডেভিড কেবম উপস্থিত থাকে। উল্লেখ্য মাৰসকলৰ চিকপুই পা চাংথুৱে মাৰ জনগোষ্ঠীসকলৰ চিকপুই ৰুইৰ ইতিহাস ব্যাখ্যা কৰি ভাষণ প্ৰদান কৰে। ডিমা হাছত চিকপুই ৰুইৰ উৎসৱ কেৱল হাফলঙত নহয় মাৰ জনগোষ্ঠীসকলৰ অধ্যুষিত অঞ্চল মলহৈৰ লগত ৰেডজল আৰু মাৰ জনগোষ্ঠীসকলৰ অধ্যুষিত আন আন অঞ্চলতো উদযাপন কৰে। উৎসৱৰ মুখ্য আকৰ্ষণ আছিল জনগোষ্ঠীটোৰ বিশাল সংস্কৃতিৰ অংশ হিচাপে সন্ধিয়া প্ৰদৰ্শন কৰা গীত খুহুতীয়া অনুষ্ঠানকে ধৰি পৰম্পৰাগত নৃত্য গীতসমূহ। হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। The bell is ringing. Everyone is singing. Christmas is coming. Sengkan dambom tanglo, sengkana kinita hubang bom tanglo. Puthot Christmas nang lithulipo, lasi seng chiporong lunang o jirpi pen jirpo, dilihin pen sengkang samakardong pajiriklo. Lapusona por ke mehut isi birta ke medo, birta ke meke lapuson henlo. New gospel production ahin pen keson sepon. Jisu neo epu audio album, matijong ipai trok si arni, United Christian Forum ahin pen Catalan ponji pre-Christmas along si impu poniki. Ranam supo Jisu, ranam pirbialong, mahang teksi nandu, jainong aroyalong. Labang solong, ninging sam jin lapen, nong nam kachthang klong, mirmili rong pipi, probi khatok pi lapen akapre kalun sepo lapen alun sep piatun kilun alun jil arj ponlong iji.
labang swadis nang litum kinamji ninghang pulote dipu LOPC alongsi longpon ikji lasi humrida mikha lapen nam ikvekha. For more details, please contact on this number. Hurry up, hurry up, hurry up. Difu Trade Fair at Difu Club starts from 22nd of November to 10th of December 2017. Luxurious handloom handicrafts products are available such as door curtains and cushions. Valuable quality of traditional Assamese dresses, shawls and saris, shocks for men and women, etc. Offers an old gas stove and Samruddhi unbreakable plastics. Art and craft sofa come back. Cosmetics and Ayurvedic medicines are also available. Credit and debit cards are accepted without any extra charges. Huge and marvelous collections of winter wear for ladies, gents and kids are available at Malin Showroom. Malin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435 433 011 or 96788 35481. Turkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এটি আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি ফাৰ্মাৰ্স এছ'চিয়েশ্যনৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে পুৱা সভাৰতী সামসিং হানসেউ এছ'চিয়েশ্যনৰ পতাকা উত্তোলন কৰে তাৰ পিছত অনুষ্ঠিত সভাত নিমন্ত্ৰিত অতিথি হিচাপে পৰিষদৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম সন্মানীয় অতিথি হিচাপে এছ'চিয়েশ্যন অফ স্মল এণ্ড মিডিয়াম নিউজপেপাৰ অফ ইণ্ডিয়া পৰা লংসিং তেৰণ জিলা পশুপালন বিভাগৰ নীলকমল কলিতা জিলা ফিচাৰী উন্নয়ন বিষয়া ৰত্নেশ্বৰ ৰংপি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপৰিও ডিফু প্ৰেছ ক্লাব ডকমকা প্ৰেছ ক্লাবৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে বুকাজনৰ খটখটি আৰক্ষী চকীৰ অন্তৰ্গত খটখটিৰ ব্যৱসায়ী মৌল সিং ৰাথুৰৰ হুৰা ব্যৱসায় প্ৰতিষ্ঠান সিল কৰিলে বেংক প্ৰতিষ্ঠানে ব্যৱসায়ী ৰাথুৰে 2012 চনত খটখটি লাংপি দেহাংগী গাঁৱলীয়া বেংকৰ পৰা মুঠ 2 বিঘা 3 কঠা হাত লুচা ডাক নম্বৰ 2752218 2788586 পট্টা নম্বৰ 3 গাঁও লাহৰিজানৰ মাটি মগ্ৰেছ ৰাখি লৈছিল মুঠ 70 লাখ লোন খুজিবৰ বাবে লাংপি দেহাংগী গাঁৱলীয়া বেংক কৰ্তৃপক্ষই লোন সময়তে পৰিশোধ কৰিবলৈ কেইবাবাৰ জাননী প্ৰেৰণ কৰিছিল হুৰা ব্যৱসায়ী ৰাথুৰলৈ কিন্তু জাননী মতে সম্প্ৰতি খুটে মূলে 1,02,08,084 টকাৰ লোন পৰিশোধ কৰিবলৈ প্ৰয়াস নকৰা মৌল সিং ৰাথুৰৰ অৱস্থাৰ
সুৰা প্ৰতিষ্ঠানৰ লগতে ৰাথোৰৰ আন সম্পত্তি বিৰুদ্ধে অৱশেষত বেংক প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই এই পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হয় উদ্যোগ নগৰী বোকাজানত সমগ্ৰ মহকুমাৰ সাংবাদিকসকল একত্ৰিত হৈ বোকাজান প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন কৰে প্ৰেছ ক্লাবৰ পূৰ্বৰ সভাপতিৰ পৰিচালনাত বোকাজান বিলাতী মাটিৰ কাৰখানাৰ অতিথিশালাত অনুষ্ঠিত হোৱা সভাত জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত মিশ্ৰক উপদেষ্টা বোকাজানৰ DY 365ৰ সাংবাদিকক প্ৰকাশ গগৈক সভাপতি ৰঞ্জিত বৰাক উপসভাপতি ৰুবুল দিহিঙীয়া আৰু আনন্দ টেৰাঙক যুটীয়া সম্পাদক সুৰজ মহন্তক সাহিত্য সংস্কৃতিক আৰু ক্ৰিয়া সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰে উক্ত সভাত 15 গৰাকী সাংবাদিক উপস্থিত থাকি সাংবাদিকতাৰ মাজেৰে অনাগত দিনত সাহিত্য সংস্কৃতিৰ লগতে বিভিন্ন দিশত কাম কৰি যোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ সম্প্ৰতি আধাৰখিলাৰ বৰষুণত নাজল নাথল সমগ্ৰ কাৰ্বি আংলংবাসী বৰষুণৰ পিছৰ পৰ্যায়ত আঁচনিসমূহৰ বাস্তৱ ৰূপায়ণ হৈ উঠিব নে নুঠে সেয়া সময়তেহে দেখা যাব নীলি ব্লক উন্নয়নৰ অন্তৰ্গত দেওপানী পৰিষদীয় সমষ্টিত 6 ডিচেম্বৰৰ দিনা MGNৰেগা আঁচনিৰ 2017-18 বৰ্ষৰ বিত্তীয় পুঁজিৰ অধীনত আপাৰ দেওপানী মকৈলাম LP স্কুল বালিজান ইংটি গাঁৱত 1 লাখ টকা ব্যয়ৰ নিৰিখেৰে খালডুং এলেকাৰ ভূমি পূৰণ কাৰ্যৰ বাবে দেওপানী সমষ্টিৰ VDC অধ্যক্ষ সঞ্জিত লেখথে আজি শুভাৰম্ভণি কৰে আনহাতে দেওপানী পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি মুকুট মহন্তই 6 ডিচেম্বৰত দিনৰ প্ৰায় 12 বজাত বালিজান বে গাঁৱত স্থাপন কৰে জল সংৰক্ষণ আঁচনিৰ আধাৰখিলা স্থাপন কৰি মহন্তই ভাষণত কয় যে এই কাৰ্যৰ উপৰিও আপাৰ দেওপানী আৰু বালিজানৰ মাজত সুচল যাতায়াতৰ বাবে অতি শীঘ্ৰে পথ নিৰ্মাণৰ ব্যৱস্থা লোৱা হ'ব আৰু দেওপানী সমষ্টি এলেকাৰ LP স্কুলসমূহতো দেৱাল নিৰ্মাণকে ধৰি শিক্ষাৰ পৰিৱেশ উন্নতিৰ বাবে বহু আঁচনি লোৱা হ'ব ধাৰ্য কৰা টকাৰ মতে প্ৰকৃত কাৰ্য সম্পাদন কৰি অঞ্চলটোলৈ বিজেপি চৰকাৰে বিকাশ অনাত সফল হ'বনে নাই সেয়া অৱশ্যে অনাগত দিনবোৰতহে লক্ষণীয় হ'ব হামৰেনৰ পৰা 40 কিলোমিটাৰ নিলগত ৰুমফুম বজাৰ এলেকাত KPLTৰ উদ্যোগত অনুষ্ঠিত হয় এখনি ৰাজহুৱা সভা সমাজৰ শান্তিৰ স্বাৰ্থত চৰকাৰে অস্ত্ৰ বিৰতিৰ চুক্তি লৈ অহা সংগঠনটোৱে 5 ডিচেম্বৰৰ দিনা প্ৰথমবাৰৰ বাবে এই ৰাজহুৱা সভা অনুষ্ঠিত কৰে সভাত কাৰ্বি আংলং ৰাজ্যৰ মংগল তথা স্বাৰ্থৰ হকে কি কাৰ্যপন্থা লোৱা উচিত বা কেনে ধৰণৰ নেতৃত্ব প্ৰদান কৰা উচিত ইত্যাদিৰ বিষয়সমূহৰ ওপৰতো সংগঠনৰ বিষয়ববীয়াসকলে আলোচনা আগবঢ়ায় দিনৰ 2 বজাৰ পৰা উপাধ্যক্ষ ৰিচিম সিংনাৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাত KPLTৰ ডনৰি ক্ৰামচাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইয়াৰ উপৰিও সভাত সম্পাদক দয়ক্ৰমে সংগ্ৰেছ ক্ৰনিহা আৰু কুমাৰ সানুবে প্ৰমুখ ব্যক্তিসকল উপস্থিত থাকে সাংবাদিকৰে হোৱা মত বিনিময়ত সংগঠনটোৰ প্ৰচাৰ সম্পাদক ৰিচিম ক্ৰংজাঙে ব্যক্ত কৰে যে বিগত 2014 বৰ্ষত ৰাজ্য তথা কেন্দ্ৰ চৰকাৰ প্ৰদান কৰা স্মাৰক পত্ৰৰ মতে হেমব্ৰেকৰ বাবে সংগ্ৰাম অব্যাহত থাকিব তেওঁলোকৰ এই সংগ্ৰামত আন সংগঠনসমূহৰো সহায় সহযোগ কামনা কৰে সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিৰ পৰা বিদায় লৈছো ধন্যবাদ